বিহুৰ আজি প্ৰথম তিলৰ লাডু বনাম বুলি এইয়া তিলখিনিকে মই ভাজি ল'লোঁ, ধুই লৈ শুকুৱাই এয়া ভাজিছোঁ। এইবাৰ লাডু বনাওঁতে মই এটা আপোনালোকক টিপছ দিম, হাত নুপুৰে। আপোনালোকে কি কৰিব, তিলখিনি ভাজি অলপ ঠাণ্ডা হ'বলৈ দিব, তাৰপিছত লাডু বনাব, তেতিয়া আপোনালোকৰ হাত কেতিয়াও নুপুৰে, সোনকালেও হয় বনাবলৈ আৰু বনাওঁতে একো কষ্ট নহয়। আমি গৰমে গৰমে বনালে কষ্ট হয়, তিলখিনিও গৰম আৰু গুড়খিনিও গৰম হৈ থাকে যে, সেইকাৰণে বেছি দিগদাৰ কষ্ট হয়। সেইকাৰণে তিলখিনি ভাজি আগতীয়াকৈ ঠাণ্ডা কৰি ৰাখিব, তাৰপিছত বনাব গুড় পগাই। এয়া গুড় পগাই আছোঁ দেই লাডু বনাবলৈ। এনেকৈ চাম, এনেকৈ পানী দি ল'ম, দি লৈ ইয়াত এনেকৈ এইটো দি চাইছোঁ, এয়া নাই হোৱা, হ'লে মানে অকণ গোটা বান্ধি যাব, এয়া নাই হোৱা, আৰু অকণমান সময় দিলে হৈ যাব। এয়া তিলখিনি ঢালি দিলোঁ, এয়া লাডু, এয়া আঠা হৈ গ'ল আৰু এইখিনি হৈ গ'ল আৰু মই এতিয়া লাডু বনাম দেই। ইমান ধুনীয়া এইখিনি বনালোঁ আৰু ধুনীয়া হৈছে। এনেকৈ বনাবলৈ কষ্ট নহয়। প্ৰথমতে তিলটো ভাজি ঠাণ্ডা কৰি থৈ ল'ব লাগে, তাৰপৰা গুড়টো গৰম কৰিব লাগে। তিলটো যদি একেবাৰে গৰমে ভাজিয়ে বনাব নালাগে, তিলটো বনাই পেলাই মানে অলপ ঠাণ্ডা কৰি থৈ পেলাইহে গুড়টো আকৌ পগাব লাগে। আজি আমাৰ লাডু হৈ গ'ল আৰু বিহু প্ৰথম মই লাডুকে বনাইছোঁ, তিলৰ লাডুকে। আৰু কি বনাম দেখাম সেইটো।